গভৰ্ণমেণ্টে ইনকুৱাৰী কৰিবই নোপোৱা ঘৰকেইটা ওলাবই ইনকুৱাৰীত আৰু ওলোৱাৰ পিছত আপোনালোকে তাক গৈ আকৌ কৰিব লাগিব নহলে আননেসেসারি এফআইআর এখন माब्लाबा जुदि गाज्रि खालामोबाबो माब्लाबा मोजां खौरांबो होयो आरो जियानो जाया मानो अननाय सिबिनायखौ बावहरनानै आंनि गोदान मोनसे भिडिअ नोंथांमोनखौ गासैखौबो बरायनाय बावहरनाय थाबाय मियानि खौरां मेलाव जे जलसेन्सन बिभाग डिपार्टमेन्टनिफ्राय मोनसे खौरां फोसावनाय जादों जे जायफोर खामानिफ्रा दिनै 2023 मायथाइयाव जागोन आरो बै खामानिफोरखौ 2023 मायथाइनि जोबनायाव थामहिनब्ला जोबनायनि मास मोननै उनाव बा 24 नि मार्च माहायाव एन्डिं खालामनायनि खोथाखौ बुंदों आरो जुदि नोंथांमोना बे खामानिखौ लानानै सोरबाफोर ठिकादारा कन्ट्रेक्टारा लानानै जुदि एन्डिं खालामनो हायाबा बेनि सायाव गोख्रोङै आयेननि हेफाजाब लानाय जागोन जायफोर कन्ट्रेक्टारफोरा बा कन्ट्रेक्चुएलाव खामानि मावबाय दं बा जायफोर ठिका कन्ट्रेक्ट लागासिनो दङ बिथांमोननि गेजेरावसो जेबो अननाय गैया बिथांमोनखौ सोरबा जाय मिनिस्टारजोंनो सिनाय हानाय जाया मानो बेनि जेबो फारागथि गैया आरो बिथांमोना जुदि बैमान खामानि मावोब्ला अनागारि मावोब्ला बिथांमोनखौ एक्सकिउज खालामनाय जाया होननानै बिथाङा फोसावदों आरो बिथाङा बेनि अनगायैबो मा बुंबोदों भिडिअनि गेजेरजों नोंथांमोना नुनो मोनगोन अब्ला नोंथांमोना भिडिअखौ रोखायै नायलांबानो जाबाय फारि फारियै आरो कमेन्ट खालामनो दाबाव পিছত যেতিয়া মোবিলাইজিং এডভান্সটো লৈ পেলাই কামৰ কাৰণে বিল আহে তাগাদা আহে কন্ট্ৰাক্ট কেনসেল হয় আটাইতকৈ কষ্টকাৰ হৈ গ'ল যি এইবিলাক দেখি মিলি আমি এটা ফলস হুপত বুজি পালে না কিটো ক'ব খুজিছে জল জীৱন মিছনটো এইটো নতুনকৈ আৰম্ভ হৈছে ঠিক আছে সেইকাৰণে মই জয়ন্তক কৈছিলোঁ যে জয়ন্ত কন্ট্ৰেক্টৰখিনিক মাত সঁচা কথাখিনি কৈ নথলে পিছত দিগদাৰ হ'ব পিছত আকৌ আপোনালোকে ক'ব এটা সংস্থা হ'ব যে অৱশিষ্ট কামৰ সংস্থা টকা ঘূৰাই দিয়া সংস্থা হয় নহয় সেইকাৰণে 4টা 5টা একদম খোলা কথা যে এই স্কিমটো 2024 চনৰ 31 মাৰ্চত সামৰণি পৰিব আৰু মই বহুতবাৰ ঘূৰাই পকাই টিপি চাইছোঁ যাক চাব লাগে যে তাৰ পিছত আৰু পইচা নিদিয়ে একদম বুজি পালোঁ আমি সকলোৱে এতিয়া বেষ্ট উপায়টো কি যে আমি এটা প্লেনিং বনাব লাগিব যে কেনেকৈ আমি 24ৰ নগৈ 23ৰ ডিচেম্বৰত আমাৰ কামখিনি শেষ কৰিব লাগিব কিছুমান কাম শেষ কৰোঁতে আমাৰ ইলেক্ট্ৰিচিটিৰ সহায় লাগে মাটিৰ সহায় লাগে জামেলা কামবিলাক এৰি দিব যে আমি জামেলাত নপৰোঁ আপোনালোকে ইলেক্ট্ৰিচিটি আনি দিব পৰা নাই আমাৰ কাম সাৰেন্ডাৰ কৰি দিলোঁ তেতিয়া অফিচাৰবিলাকক আমিও ধাক্কা লগাম ভাই তহঁতি কিয় কৰিব পৰা নাছিলি কিন্তু যদি আপোনালোকেও এৰি নিদিয়ে কামবিলাক ধৰি ৰাখে আকৌ লগত 6-7খন অৰ্ডাৰ লৈ প্ৰিলিমিনাৰী ৱৰ্ক অৰ্ডাৰ নোপোৱাকৈ লৈ পেলাই পাৰফৰ্মেন্স গ্যাৰেণ্টি নিদি বহাই ৰাখে ষ্টেটৰো লছ হ'ল দুজন বেলেগ কন্ট্ৰেক্টৰে কৰিলেহেঁতেন আপোনালোকে আশাত বন্দী কৰি এইবোৰ থৈ দিলে সেইকাৰণে প্ৰথম 10 দিনৰ ভিতৰত আজিৰ পৰা যিসকলে অহা নাই ইমান জাগা নাই তেওঁলোককো ক'ব যে 10 দিনৰ ভিতৰত হয় আমি পাৰফৰ্মেন্স গ্যাৰেণ্টি দিম নহলে আমি কামখিনি এৰি দিম হ'ব নে 15 দিন লাগিব 15 days 15 দিনৰ ভিতৰত যিখিনিয়ে অৰ্ডাৰ লৈ পোৱালি পাৰিব বুলি বহি আছে তেওঁলোকক মই বেলেগ কৰি মাতিম তেতিয়া কিন্তু মোৰ কথা পাতাটো অলপ বেলেগ হৈ যাব কাৰ কোট এমএলএ লগত ভাল মন্ত্ৰী লগত ভাল এটো মোৰ একদম কনসাৰ্নে নাই এইবিলাকত মোৰ টেনচনে নাই ঠিক আছে মোক খালি কাম কৰাব লাগে মোৰ বাকি একো কথাই নাই গতিকে সেইবিলাক ক্ৰাইটেৰিয়া মোৰ সন্মুখত নহবগৈ গতিকে 1 নম্বৰ কথা হয় আমি পাৰফৰ্মেন্স গ্যাৰেণ্টি দিম নহলে আমি কাম সাৰেন্ডাৰ কৰি দিম ক্লিয়াৰ বুজিলো আজিকালি গাঁৱৰ মানুহৰ হাততো মোবাইল থাকে গুগল থাকে ChatGPT থাকে সকলোৱে মোটামুটি বুজি পায় কোনটো স্কিমত কিমান টকা আহিছে কিমান লিটাৰ পানী পাব লাগে তেখেতসকলে সব জানে এতিয়া আমি যেতিয়া আশা কৰ্মীসকলৰ হতুৱাই জীৱিকা সখীসকলৰ হতে আমি অলপ টেষ্ট কৰিছিলোঁ
তেতিয়া আমি এনেকুৱা বহুত ঘৰ পালোঁ গাঁওখনত পানীৰ কানেকশ্যন হৈছে কিন্তু আপোনালোকে দেখুৱাইছে যে 24 হাউচেছ বাট একচুৱেলি 16 হাউচতহে পানীৰ কানেকশ্যন আছে বাকীখিনিত নাই এতিয়া এই লিষ্টখিনি আকৌ কণ্ট্ৰেক্টৰৰ ওচৰত যাব কণ্ট্ৰেক্টৰসকলে কৰি দেখুৱাব লাগিব আকৌ কৰিব লাগিব এটা ছিষ্টেমৰ পৰা আপোনালোক উঠি অহাৰ পিছত সেই গাঁওখনত আকৌ এবাৰ যেতিয়া কৰিব লাগিব এষ্টাব্লিছমেণ্ট কষ্টটো বাঢ়ি যাবনে নাই এটা আগৰ দিন গ'ল যে ইঞ্জিনিয়াৰে দি দিছে মানে আৰু ইঞ্জিনিয়াৰে কমপ্লিশ্যন চাৰ্টিফিকেট দি দিছে সেইটো নহয় কবাৰ পৰা হোৱাটছআপ এটা আহিবই যে ছাৰ আমাৰ গাঁৱত কিন্তু পানী হোৱা নাই গভৰ্ণমেণ্টে ইনকুৱাৰী কৰিবই নোপোৱা ঘৰকেইটা ওলাবই ইনকুৱাৰীত আৰু ওলোৱাৰ পিছত আপোনালোকে তাক গৈ আকৌ কৰিব লাগিব নহ'লে আননেচেচাৰী এফআইআৰ এখন হ'ব কাৰণ ফলছ কামটো আপোনালোকে কৰা বুলিতো প্ৰুভ কৰিব নোৱাৰিব কাৰণ বিলখনটো লৈয়ে ল'লে কৰা বুলি দে 100 হাউচত আমি টেপ লগাই দিলোঁ এতিয়া বিলখন ল'লোঁ ইঞ্জিনিয়াৰে চাৰ্টিফিকেট দিলে সেইটো হ'ল এটা টেম্পৰাৰী বস্তু কালি যেতিয়া গভৰ্ণমেণ্টে ইনকুৱাৰী গৈ দেখিলে যে তাতে 100 ঘৰত নাই হোৱা 40 ঘৰত হৈছে তেতিয়া এই 40 ঘৰ আপোনালোকে নটিচ পাব যে কমপ্লিশ্যন কৰা আকৌ ইঞ্জিনিয়াৰৰ ওপৰত ইনকুৱাৰী হ'ল যে তুমি কিয় ফলছ চাৰ্টিফিকেট দিছিলা আকৌ এটা কেছ লাগিলে সকলোৰে ওপৰত নহ'ব যি দুৰ্ভগীয়া 10 জন হ'ব তেওঁৰ ওপৰততো চলি থাকিব এটা সেই 10 জন কোন হ'ব আমিতো কোনেও নাজানো ময়ো হ'ব পাৰোঁ তেওঁ হ'ব পাৰে গতিকে জল জীৱন মিছনৰ কাম 2023ত শেষ হোৱাৰ পিছত 24ত শেষ হোৱাৰ পিছত ধৰি লওক যে 25 আৰু 26 চনটো মানুহে অকল ভুল উলিয়াবৰ কাৰণে দৌৰি থাকিব আৰু এই ইনকুৱাৰীয়ে লাগি থাকিব